ও শুনা শুনা অভাগদ কৰ নমস্কাৰ কীৰ্তনৰ পদ আমি কৰিব প্ৰচাৰ শুনা শুনা অভাগদ কৰ নমস্কাৰ কীৰ্তনৰ পদ আমি কৰিব প্ৰচাৰ শুনা শুনা ভগদ কৰ নমস্কাৰ কীৰ্তনৰ পদ আমি কৰিব প্ৰচাৰ শুনা শুনা অভাগদ কৰ নমস্কাৰ কীৰ্তনৰ পদ আমি কৰিব শুনিয়ে সভাসদ আমি কৰ নমস্কাৰ এই কীৰ্তনৰ পদ আমি কৰিব এই অবন্তী নগরে ইন্দ্রদৈন্য নর এই মন্দাগিনী নামে তোর ভারজা গুণ এটি মাত্ৰ কন্যাও আছিল নাম সত্য এই একান্ত মনে কৰে কৃষ্ণই কভ কৃষ্ণ দেৱৰ মই ভজিল এই দাসী হৈ কটাম প্ৰভু মই তোমাৰ এনেকৈ ৰজাৰ কন্যা সত্যৱতীয়ে সদায় প্ৰভু কৃষ্ণক ধ্যান কৰে আৰু আনফালে ইন্দ্ৰদৈন্য ৰজাও কম ভকত নাছিল এই মন্দিৰে কোৱা যে তেওঁ পৰম কৃষ্ণৰ মূৰ্তি তাতে আকৌ তেওঁ কৰি চেষ্টা প্ৰাতঃ স্নান কৰি ৰজাই মন্দিৰলৈ এই কৃষ্ণ মূৰ্তি সেৱা কৰে তেওঁ আত্মা শুদ্ধ এই কৃষ্ণ মূৰ্তি সেৱা কৰে তেওঁ আত্মা শুদ্ধ
কিন্তু এদিন সেই ৰজা ইন্দ্ৰদ্যুম্নৰে এটি অঘটন ঘটিল। প্ৰাতঃস্নান কৰি আহি ৰজাই মন্দিৰৰ দুৱাৰমুখলৈ আহি মন্দিৰৰ দুৱাৰমুখত সেৱা কৰি মন্দিৰৰ ভিতৰলৈ যায়। মন্দিৰে সোমাল ৰজাই, আৰে রজাই ঘুরি ঘুরি সাই, প্রভুর মূর্তি তো নাই, কোথাও করো মই, কান্দি কান্দি আহিলা ওলাই। মন্দিরে সোমাল রজাই, রজাই ঘুরে ঘুরে প্রভুর মূর্তি তো নাই, কোথাও করো মই, কান্দে কান্দে আহিলা ওলাই। বিখারিত হয়ে রজাই আহিলা ওলাই, কি হল প্রভুর মূর্তি ভাবি পোৱা নাই, পাত্রমন্ত্রী গণর সঙ্গে ঘৰে আলোচন চলি গইলা ইন্দ্ৰদ্যুম্ন ব্ৰহ্মাৰে মন্দিৰে সোমাল ৰজাই। ৰজাই ঘূৰে ঘূৰে প্ৰভুৰ মূৰ্তি তো নাই, কোথাও কৰো মই, কান্দে কান্দে আহিলা ওলাই। পরম প্রীতার গৃহে যাই প্রবেশ করিলা, পরম পিতা গৃহে যাই প্ৰৱেশ কৰিলা, পৰম পিতা গৃহে যাই প্ৰৱেশ কৰিলা, তাক দেখি ব্রহ্মাদেবে ঘুরিয়ে লাগিল, লাগিলা তাক দেখি ব্রহ্মাদেবে ঘূৰিব লাগিলা। ব্রহ্মায়ে বলন্ত শোনা ইন্দ্ৰদ্যুম্ন, কি কারণে আহিলা মোর ঠাই, মুহূর্ত সময় তুমি অপেক্ষা করা বহি, গুরু সেৱা কৰি আহো ৰজায়ে বলন্ত শুনাই ইন্দ্ৰদ্যুম্ন, কি কাৰণে আহিলা মোৰ ঠাই, মুহূৰ্ত সময় তুমি অপেক্ষা কৰা বহি, গুৰু সেৱা কৰি আহো মই। ব্ৰহ্মা ক প্ৰণামী বহে ইন্দ্ৰদ্যুম্ন, আৰু সেই মুহূৰ্ত সময়ৰ পিছত ব্ৰহ্মাদেৱে আহিলা ওলাই। গুৰু সেৱা কৰি আহি ৰজাৰ কাষতে বহি সুধিবে লাগিলা ৰজা বলন্ত শুনাই ইন্দ্ৰদ্যুম্ন, কি কাৰণে আহিলা মোৰ ঠাই, মুহূৰ্ত সময় তুমি অপেক্ষা কৰা বহি, গুৰু সেৱা কৰি আহো মই। ব্ৰহ্মাই সুধিলা ৰজাক অহাৰ কাৰণ, সময় সুধিলা ৰজা মহাৰ কাৰণ, কান্দি কান্দি ইন্দ্ৰদ্যুম্নই বুলিলা বচন, কান্দি কান্দি ইন্দ্ৰদ্যুম্নই বুলিলা বচন, পৰম পিতা, মোৰ মন্দিৰৰ পৰা প্ৰভুৰ মূৰ্তি তো নাই, কি হ'ল প্ৰভুৰ মূৰ্তি মই ভাবি পোৱা
সেইকাৰণে পৰম পিতাই আহিল সেইকাৰণে পৰম পিতা ও ব্ৰহ্মাই বলন্ত ৰজা বিচলিত নহবা ও ব্ৰহ্মাই বলন্ত ৰজা বিচলিত নহবা ধ্যান কৰি চালেই তুমি ধ্যান কৰি চালেই তুমি এই ব্ৰহ্মাক প্ৰণাম কৰি ৰজাই ফিৰিও আহিলা এই মনুষ্য নগৰে আহি প্ৰৱেশ কৰিলা এই মনুষ্য নগৰে আহি মনুষ্য নগৰলৈ আহি ৰজা ইন্দ্ৰদিন্যই দেখে তেওঁৰতো অৱন্তিপুৰ ৰাজ্যখন নাই হা কি হ'ল মোৰ অৱন্তিপুৰ ৰাজ্যখন ও হাই বিধি হাই হাই ৰজায়ে ক বুজা নাই ও নিজৰ ৰাজ্য চিনি পোৱা নাই ও ব্ৰহ্মাৰ মুহূৰ্ত সময় মনুষ্য লোক ধয়ে ও ৬০,০০০ বছৰ হৈ যায় এই সমুদ্ৰখনৰ পাৰতে মোৰ অৱন্তিপুৰ ৰাজ্যখন আছে আজি কলৈ গ'ল মোৰ অৱন্তিপুৰ ৰাজ্যখন এই সমুদ্ৰখন চিনি পাই কান্দি আছে ৰজাই পূর্বর ঘর দুয়ার নাই গজ বেড়ে ও কিবা করো না ৰজাই কান্দে দুখ কৰি ঠিক সেই সময়তে পক্ষীয়ে উৰি আহি পৰিলাহি ৰজাৰ আগত
রজার ওসরে যায় নিরীক্ষি নিরীক্ষি সাই পিতা পিতা ও পিতা বুলি লগাইলে ক রজা বেশিয়া শরীর হল এজনী ফেঁচা পক্ষে রজাক পিতা বলি মাতিলে তেতিয়া ৰজাই সুধিলে কোৱাচোন তুমি কোন তেতিয়া ফেঁচাজনীয়ে ক'লে মই কোৱাৰ আগতে তুমি কোৱাচোন তুমি ইন্দ্ৰদিনৰ ৰজা হয় নে নহয় তেতিয়া ৰজাই ক'লে হয় তেতিয়া ফেঁচাজনীয়ে ক'লে তুমি ব্ৰহ্মাৰপুৰলৈ গৈছিলা তেতিয়া ৰজাই ক'লে হয় গৈছিলোঁ তেতিয়া ফেঁচাজনীয়ে ক'লে তেতিয়া তোমাৰ ঘৰত কোন কোন আছিল তেতিয়া ৰজাই ক'লে তেতিয়া মোৰ ঘৰত মোৰ ভাৰ্যা মন্দাগিনী আছিল মোৰ এটি বৰ মৰমৰ ছোৱালী আছিল তাইৰ নাম আছিল সত্যৱতী তাইক মই বৰ মৰম কৰিছিলোঁ কিন্তু আজি মোৰ বন্তিপুৰ ৰাজ্যখনো নাই মোৰ ভাৰ্যা মন্দাগিনীও নাই আৰু মোৰ কন্যা সত্যৱতীও নাই ও কান্দি কান্দি পক্ষীজনী রজার আগে তোমারে মর কন্যা সত্যবতী মই কান্দি কান্দি পক্ষীজনী রজার আগে কানে কানে পক্ষী জনী রজার আগে তোমারে মরমর কন্যা সত্যবতী মই কানে কানে পক্ষী জনী রজার আগে ও ব্রহ্মারপুরে যাই তুমি ঘুরে ওই অনাথিনী হই গল মারো ভয়ে কাঁদে কাঁদে পক্ষী জনী রজার আগে ও তোমাক নে দেখি পিতা আমি কান্দি কান্দি রল তোমাকে দেখে বিলা কাঁদে কাঁদে আত্মহত্যা কৰিম বুলি মনতে ভাবিল আত্মহত্যা কৰিম বুলি মনতে ভাবিল কিমান দুখ ভুঞ্জি পিতাই আমি মৰি কৃষ্ণৰ কৃপাত পিতা মই ভক্তি হয় রল আৰু কৃষ্ণৰ কৃপাত পিতা মই ভক্তি হয় রল কিমান জন্মিল পিতা কিমান যে মৰিল কিমান জন্মিল পিতা কিমান যে মৰিল তথাপিত পিতা তোমাক নাপাহৰিল তথাপিত পিতা তোমাক নাপাহৰিল তথাপিত পিতা তোমাক মই পাহৰি যোৱা নাই অ পিতা পিতা মা ক'ত আছে জানো এই সমুদ্ৰৰ মাজত কাছ হৈ আছে মা সমুদ্ৰৰ মা মাটি চাৱাহে ধৰি আমার নাম এই মাটি চাৱাহে ধৰি আমার নাম পক্ষীজনীৰ কথা শুনি ৰজা ইন্দ্ৰদিন্যই কান্দিব ধৰিলে হৰি হৰি প্ৰভু কি হ'ল মোৰ জীৱনৰ দুৰ্ঘটনা বৃহৎ আকাৰৰ শিল এটা আছিল সমুদ্ৰৰ তীৰত বিরাটর হিলা আছিল সমুদ্র তীৰত বৃহৎ আকাৰৰ শিল এটা আছিল সমুদ্ৰৰ তীৰত বিরাটর হিলা আছিল সমুদ্র তীৰত
ফেঁচাজনী উৰি গৈ পৰিল শিলৰ ওপৰত হেতাজনী উৰি গৈ পৰিল শিলৰ ওপৰত সমুদ্ৰলৈ চাই তাই নিমিষ নাকাৰি সমুদ্ৰলৈ চাই তাই নিমিষ নাকাৰি কান্দিব লাগিলা তাই মা মা কৰি কান্দিব লাগিলা তাই মা মা কৰি ও মা ও মা মোৰ মা ও মা ও মা পিতা মাত দিয়াহি ফেঁচাজনীৰ চিঞৰত ৰঞ্জনাই গ'ল খন্তেক সময়ৰ কাৰণে সমুদ্ৰ ঢৌ থিয় হৈ গ'ল ঠিক সেই সময়তেই বৃহৎ আকাৰৰ কাছ এটা উঠি আহিল সমুদ্ৰৰ তীৰত মূৰ দোৱালি আহি ৰজা আৰু ফেঁচাজনীৰ ওচৰত তেতিয়া ফেঁচাজনীয়ে ক'লে পিতা এয়া তোমাৰ ভাৰ্যা মন্দাকিনী এয়া তোমাৰ ভাৰ্যা মন্দাকিনী মোৰ মা ও মন্দাকিনী বুলি ৰজাই সাৱটি ধৰিলা আৰু ঠিক সেই সময়তেই ধৰফৰ কৰি ধৰফৰ কৰি ধৰফৰ কৰি ৰজাৰ চৰণত মূৰ থৈ কাছজনী মৰি গ'ল তেতিয়া ৰজা ইন্দ্ৰদিন্যই কান্দিব ধৰিলে নিৰুপায়ী হৈ গ'ল ইন্দ্ৰদৈন্যৰা কলৈ যাওঁ কিবা কৰোঁ নাপায় ভাৰ্যাজনী মৰি গ'ল কন্যাজনী পক্ষী হৈ নিৰুপায়ী হৈ গ'ল ইন্দ্ৰদৈন্যৰ ব্ৰহ্মাৰপুৰে যা মনুষ্য নগৰে আহি দেখো কৈতো একো ভাৰ্যাজনী মৰি গ'ল কন্যাজনী পক্ষী হৈ নিৰুপায়ী হৈ গ'ল ইন্দ্ৰদৈন্যৰ
সরস্বতী খাবতী ধরি জুড়িলা চন্দন এই হেন সময়তে হইয়া কাহিব সান হেন সময়তে হইয়া কাহিব সান চন্দ্রদা ইন্দ্রদিন না কান্দিবে আজি এই কাশ্যপী মন্দাগিনী এই কমাদ্য ৰজাৰ ঘৰত ৰাণীৰ গৰ্ভত কন্যা ৰূপেই জন্মগ্ৰহণ কৰিব আৰু যেতিয়া কন্যাজনীৰ 14 বছৰ বয়স হ'ব তেতিয়া তই তাইক বিবাহ কৰাবি আগৰ মন্দাগিনীক তই পুনৰ ঘূৰাই পাবি দশ মাস 10 দিন দেবে পূর্ণ ভইলা সুভক্ষণ ৰাণীৰ কন্যায় উপজিলা সুভক্ষণ ৰাণীৰ কন্যায় উপজিলা দিনে দিনে বাঢ়ে কন্যা পিতৃ দয়াল গণি পঢ়ি কন্যাৰ নাম মাইলবতী গণি পঢ়ি কন্যাৰ নাম মাইলবতী এতিয়া চাওঁ ও মাজে মাজে ইন্দ্ৰদিনৰ ৰজাৰ ঘৰে হাঁহি ধেমালি কৰে মাইলবতী এই হাঁহি ধেমালি কৰে মাইলবতী চাওঁ মইনাটি এইফালে আছো ও মইনাটি আহাচোন আহাচোন ও মইনাটি কি নাম তোমার কোয়াচোন দেখিলে মরম লাগি যায় ও মইনাটি মরম লাগি যায় ও মনাতে হাসুন হাসুন ও মনাতে কে নাম তোমার কোয়াসুন দেখিলে মরম লাগে যায় ও মনাতে মরম লাগে যায় এনেকে ৰজা ইন্দ্ৰদিন্যই সেই মাল্যৱতী কলাত তুলি লৈ ডাঙৰ দীঘল কৰিলে ও যেতিয়া কন্যাজনীৰ 14 বছৰ পিতৃৰ চৰণে ধৰি মাইলবতী এই পিতৃৰ চৰণে ধৰি মাইলবতী ও পিতৃৰ চৰণে ধৰি কয় মাল্যৱতী খমিবা দোষয় আমাৰ ৰজা ইন্দ্ৰদিন্য স্বামী বৰি মই কৰা তুমি বিয়াৰ জগাৰ পিতৃ চৰণে ধৰি কয় মাইলবতী খমিবা দোষয় আমাৰ ৰজা ইন্দ্ৰদিন্য স্বামী বৰি মই কৰা তুমি বিয়াৰ জগাৰ কন্যাৰ বচনে চিন্তাযুক্ত মনে ৰাণীৰ সংগে কৰে ইন্দ্ৰদৈন্য ৰজাক মাতি আনিয়া বহে হবে মহাৰংগ পিতৃ চৰণে ধৰি কয় মাইলবতী খমিবা দোষয়
মহারাজ ইন্দ্ৰজিন্ন মোৰ ছোৱালীৰ বয়স এবে 14 বছৰ হয় মুছলি বয়স হবে 14 বছর হয় তাৰে 6-7 গুণ বছৰ আপোনাৰ হয় তারে 6 বছর আপনার হয় এতিয়া কওকচোন মহাৰাজ যদি 6-7 গুণ বছৰ আপোনাৰে হয় তেনেহ'লে এই বিয়া কেনেকৈ হয় কথা শুনি ইন্দ্ৰজিন্ন মৌন হয় হুমুনিয়া কাৰি পাছে কহিবে লাগিলা এই হুমুনিয়া কাৰি পাছে মহাৰাজ কমাধ্য আপোনাক শতবাৰ নমস্কাৰ বহু ঘটনা ঘটি গ'ল মোৰ জীৱনত যদি আপুনি বেয়া নাপায় মহাৰাজ তেনেহ'লে মই আপোনাক কওঁ মহাৰাজ এওঁ মোৰ ভাৰ্যা আছিল পূৰ্বৰ জন্ম পূৰ্ব জন্মত নহয় মহাৰাজ সঁচা কথা ক'ব লগা হ'লে 60,000 বছৰৰ আগত এই 60,000 বছৰে মোক পাহৰা নাই কথা শুনি ৰজা পাছে আচৰিত হয় মহাৰাজ ইন্দ্ৰজিন্ন ইয়াৰ কিবা প্ৰমাণ আছে তেতিয়া ফেঁচাজনী উৰি আহি ক'লে আছে মহাৰাজ এইজন মোৰ পিতা আৰু এইজনী মোৰ আই পিতাৰ লগত আইক বিয়া দিয়ক মহাৰাজ হে ও কথা শুনি ৰজাই পাছে মানি লাবি ধাম ধুমকৈ বিয়া পাতে ধাম ধুমকৈ বিয়া পাতে ও বিয়া পাতে মাল্যৱতী কৰি আয়োজন গোটেই ৰাজ্যৰ প্ৰজা গণক দিলা নিমন্ত্ৰণ কইনা দুয়োজনৰ উকুল থুকুল মন 60,000 বছৰ পিছত হইব মিলন হাঁহি হাঁহি মেল কৰে দৰা কইনাক চাই হৰিয়ে দৰা কইনাক চাই হবে ভাহা ফুহা কৰে হিত চাই পাছে মিছে মাছা খায় হৰিয়ে সকলোৰে বিয়া চাব
বছৰীয়া কন্যা দৰা হোৱা নাই কিয় বিয়া দিলে ৰজাই বুঢ়া দৰা চাই হৰিয়ে ৰজা ঘৰৰ সকলোৱে বিয়া চাব যায়। অ হাই হাই মেল কৰে দৰা কইনা চাই হৰিয়ে ও ডেকা কইনার বুড়া বর দেখি কেনে চমৎকারে নারীগণে করে হাই হাই ইমান কম বয়সতে ইন্দ্রদিন রজার তাতে কিয় বিয়া দিলে মহারাজ দেখা কইনা বুঢ়া বৰ দেখি কেনে চমৎকাৰে নাৰী গণে কৰে হাই হাই ইমান কম বয়সতে ইন্দ্ৰদিন ৰজাৰ হতে কিয় বিয়া দিলে মহাৰাজ এই ৰবা ৰবা তোমালোকৰ কথা মই ভাল দেখা নাই তোমালোকৰ কথা মই ভাল দেখা নাই ডেকাই হোক বা বুঢ়াই হোক কন্যাৰ সন্মতি লৈ বিয়া দিছো মই কইনাৰ সন্মতি লৈ বিয়া দিছোঁ মই ও কথা শুনি নাৰী ঘনে মৌন হয় লৈলা এনেকৈ বিয়াখন সমাপনা হৈলা এনেকৈ বিয়াখন সমাপনা হৈলা ভৰজাৰ সংগে ইন্দ্ৰদুন্নই নিজ গৃহে যায় উৰুলি জকাৰ দিয়ে দৰা কইনাক চাই আজাৰ সংগে ইন্দ্ৰদুম্ন নিজ গৃহে যায়। উৰুলি জকাৰ দিয়ে দৰা কইনাক চাই। দৰা কইনাক দুয়োজনক ওচৰতে পাই ফেঁচাজনী উৰি আহি দুয়োজনক পাই আজাৰ সংগে ইন্দ্ৰদুম্ন নিজ গৃহে যায়। উৰুলি জকাৰ দিয়ে দৰা কইনাক চাই। আই পিতা ও আই পিতা বুলি তাই লগাইলে কমা অবসা বুঢ়ী ৰজাই মেলিলে এই অবসা বুঢ়ী ৰজাই মাজনীয় তোর কারণে মই আগর মারজনী খুরাই পালো কিন্তু বাসা আজি মোর বিয়ার দিনা তই পক্ষী হয়ে রলি বাসা আসুন বাসায় আবার মই কলাত তুলি লওঁ এবার অজাই ফেসাদানি কলাত তুলি লয় এবার আনিয়ে ফেসাদানি কলাত তুলি লয় এবার অজাই ফেসাদানি কলাত তুলি লয় এবার আনিয়ে ফেসাদানি কলাত তুলি লয় ও ধরফর সটফট করি আছে ধরফর সটফট করি আছে হেরো মাজনী তোর হল কি মাজনী ও মাজনী রোজার কলাতে তারে পানুরে এই রোজার কলাতে তাই পানুরে থরফর সটফট করি রোজার কোলাতে ফেসাজনী মরি গল তেতিয়া রজা ইন্দ্রদিনে কান্দিব ধরি ও মরি থাকিল পক্ষী জনী কান্দে দুয় রজা রানী ও মনত পৰিল দুয়ৰ পূৰ্ব জন্মৰ কাহিনী মৰমৰ সত্যৱতী
কন্যাও আসিলে জনী মরি থাকে পকে জানে কান্দে দুয়ার জারানে ও মন কয়ে নয়র পূর্ব জন্মর কাহিনী মরা মর হয়তো বটে কইনা দিলে জনে রজারানী আকুল হই ফেসা জনি কলে লই ও কই গইলি বাসা বুলি কান্দে আগুনে মরা মর হয়তো বটে কইনা দিলে জনে মরি থাকে পকে জানে কান্দে দুয়ার জারানে ও মন কয়ে নয়র পূর্ব জন্মর কাহিনী মরা মর হয়তো বটে কইনা দিলে জনে সুন্দ্রজা ইন্দ্রদিন্য নাকান্দিবি তই তই মোর পরম ভক্ত জানিয়া সময় রজা আজ যে এই ফেসাজনের জীবটো গৈ তো রানীর গর্ভত কন্যা রূপে স্থিতি গ্রহণ করিব মনত রাখিবি রজা আগর সত্যবতীক তই পুনৰ ঘূৰাই পাবি কিন্তু এই জন্মত কন্যাজনের নাম তই খনুচা রাখিবি এই জন্মত কন্যাজনের নাম তই খনুচা রাখিবি এই জন্মত কন্যাজনের নাম তই খনুচা রাখিবি তোমার শরণে লইল হরণে তোমার শরণে লাইল হরণে তোমার শরণে